এনআৰচিত প্ৰকৃত বাসিন্দাৰ মৰ্যাদা শংকিত হ'ব নালাগে খিলঞ্জীয়া মুছলমান ৰাজ্যৰ 40 লাখ ইছলামধৰ্মী ভূমিপুত্ৰৰ প্ৰকৃত বাসিন্দাৰ মৰ্যাদাৰ বাবে বিগত কেইবাদিনো ধৰি ব্যাপক কুচকাৱাজ আৰম্ভ কৰা ইছলামধৰ্মী খিলঞ্জীয়া সংগঠনৰ সহমতত গঠিত ভূমিপুত্ৰ সমন্বয়ৰক্ষী সংগ্ৰাম সমিতিৰ ঘোষণা এয়া খিলঞ্জীয়া মুছলমানৰ প্ৰকৃত বাসিন্দাৰ মৰ্যাদা আলোচিত হ'ব পৰৱৰ্তী পৰ্যায়ত প্ৰথমে প্ৰয়োজন শুদ্ধ এনআৰচিৰ খচৰা ভূমিপুত্ৰ সমন্বয়ৰক্ষী সংগ্ৰাম সমিতিৰ দাবী সময়মতে প্ৰকাশ হ'ব লাগিব এনআৰচিৰ খচৰা প্ৰথমত আমি ওয়াল এখন মাৰি লওঁ এনআৰচিৰ ডাকটোলটো আনি ইয়াৰ পিছত যাতে নতুন মানুহ তাত ইন কৰিব নোৱাৰে আমাৰ তৰফৰ পৰা আহ্বান জনাম যে আপোনালোকে আশ্বস্ত হওক কোনো এজন মানুহ অসমৰ ভূমিপুত্ৰই ইয়াত অৰিজিনেল ইনহেবিটেণ্ট নোহোৱাকৈ থকা যদি কৰা হয় তেনেহ'লে আমিও আমাৰ সংগ্ৰাম হয়তো গঢ়ি তুলিম য'ত সদৌ অসম ছাত্ৰ সন্থা 28টা জনগোষ্ঠীয় সংগঠন আমাৰ লগত থাকিব আৰু য'ত আমাক আশ্বস্ত কৰিছে চিফ কোঅৰ্ডিনেটৰ এনআৰচি ইছলামধৰ্মী ভূমিপুত্ৰ সমন্বয়ৰক্ষী সংগ্ৰাম সমিতিৰ অভিযোগ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ খচৰা প্ৰকাশৰ কামে অগ্ৰগতি লাভ কৰাৰ লগে লগেই সক্ৰিয় হৈ উঠিছে এক অপশক্তি অসমীয়া জাতিক থান বান কৰি দিব খুজিছে এই অপশক্তিয়ে প্ৰবজনকাৰী বাংলাদেশীৰ ত্ৰাণকৰ্তাৰ ৰূপত অৱতীৰ্ণ এই অপশক্তিয়ে পৰিকল্পিতভাৱে তৈয়াৰ কৰিছে ভয়ানক ব্লুপ্ৰিণ্ট এনআৰচিক বাধা জন্মাবলৈ যি কূটকৌশল ৰচনা কৰিছে আৰু তাত যদি আমাৰ এই জনগোষ্ঠীবিলাকৰ নাম ব্যৱহাৰ কৰা হৈছে তেনেবোৰ শক্তিক আমি বিৰোধিতা কৰোঁ আৰু তেখেতসকলক আমি অসমীয়া জাতিৰ ক্ষতিকাৰক এটা শক্তি বুলি আমি বিবেচনা কৰোঁ এইবিলাক শক্তি আজি একত্ৰিত হৈছে যাতে অসমীয়া জাতিটো থান বান হৈ যায় যি শক্তিয়ে প্ৰৰোচিত কৰিবলৈ চেষ্টা কৰিব আমাৰ মানুহখিনিৰ ক্ষেত্ৰত তেওঁলোকক প্ৰশ্ন কৰিব যে আপোনালোকে যিহেতু আমাৰ দায়িত্ব ইতিমধ্যে এইবিলাক সংগঠনে লৈছে গতিকে আমাৰ দায়িত্ব আমি পালন কৰিম তেওঁলোকে যদি এনআৰচি বিৰোধিতা কৰি কোনো শক্তিৰ লগত একত্ৰিত হৈ যাতে কাম নকৰে গুৱাহাটীৰ সংবাদমেলত সমন্বয়ৰক্ষী সংগ্ৰাম সমিতিৰ আহ্বান প্ৰতিজন ইছলামধৰ্মী ভূমিপুত্ৰলৈ এনআৰচি উন্নীতকৰণ প্ৰক্ৰিয়াত বাধা দিব খোজা এই অপশক্তিক প্ৰশ্ৰয় নিদিব কেমেৰা পাৰ্চন উপমন্যু ৰাভাৰ সৈতে গুৱাহাটীৰ পৰা গালিবুৰ ৰহমানৰ ৰিপৰ্ট প্ৰতিদিন টাইম